পেলাই দিয়ক। মানে ৰিমোট এটা পাইছোঁ, এক্সট্ৰা এটা বক্স পাইছোঁ, লগতে উইথ ইণ্টাৰনেট। মুখেদি কৈ দিলে হ'ব, চাব নেকি? নিউজ লাইভ আহি গ'ল, নিউজ লাইভ। মানে আকৌ লেখাই নাই। আৰু পুৰণা ডিচিছৰ কোনো ধৰণৰ কাম নাই, এইবিলাকো গালি দিয়া কৰে এনেকৈ পেলাই দিয়ক। কাৰণ আজিৰ পৰা আমাৰ ঘৰত লাগিব এনেকুৱা ধৰণৰ ডিছ। তিনিটা বম বম ডাঙৰ বাকচ দিছে, পাছত আছে ৰিমোট টিমোট কিবা কিবি বহুত কিবা কিবি বস্তু আছে। আপোনালোকে ভাবছি বোধ হয় ই আৰু ডিছ চিছবিলাক উঘলি পেলাই ভাঙি পেলাই ঘৰত কি ডিছ লগাই এইখন। ঘৰত জিঅ' এয়াৰ ফাইবাৰ, মানে ইয়াতে আপুনি ইণ্টাৰনেটো পাব, লগতে আপোনাৰ টিভিৰ এটা ছেট আপ বক্সো পাব। টিভিৰ কাৰণে ৰিমোট এটা পাইছোঁ, এক্সট্ৰা এটা বক্স পাইছোঁ, লগতে উইথ ইণ্টাৰনেট, তাকো হাই স্পীড পুৰা 100 Mbps। এইবিলাক ডিছ চিছ আৰু অত্যাধিক কিয় লগাওঁ, ডিছ চিছ পেলাই দিছোঁ, আজি এই দিছোঁ মোৰ চেনেলটো পাবই, লগতে আপুনি এক্সট্ৰাকৈ ফ্ৰীতে পাব, হটষ্টাৰ পাব, নেটফ্লিক্স পাব, ইউটিউব যি যি চাই আপুনি চব পাই যাব ইয়াতে, আৰু পুৰা HD কোৱালিটিত। আৰু ধৰক আপোনালোকৰ মায়েৰে দেউতাৰে এইবিলাক টিপে নাজানে, মানে টিভি চলাব নাজানে, এতিয়া টেনশ্যন নাই, মুখেদি কৈ দিলে হ'ব, চাব নেকি? নিউজ লাইভ আহি গ'ল, নিউজ লাইভ। মানে আকৌ লেখাই নাই, চাই যাওক নিউজ লাইভ। মায়ে দেউতা হওক, দেউতাৰ কথা হওক, আপুনিও চাওক, মুখেদি ক'লে যেতিয়া হয়, এতিয়া টিভি দেখিব লাগা কি আছে, মুখেদি কৈ দিম হৈ যাব। হিন্দী চিনেমা চাব ইচ্ছা গৈছে, কৈ দিয়ক মুখেদি। হিন্দী মুভি আহি গ'ল, চাই থাকক কিমান লাগে। আপোনাৰ বাংলাৰ পৰা আদি কৰি অসমীয়া, হিন্দী, ইংলিছ যি চেনেল লাগে চব চেনেল পাই যাব। টিভি চেনেল পুৰা, মানে পুৰা টিভি টাইপত চলাব পাৰিব, যিহেতু এইটো আছে তো টেনশ্যন নাই, পুৰা টিভিৰ দৰে চলাব পাৰিব। তো আপোনালোকৰ ঘৰৰ ফেমিলিৰ কাৰণে হৈ গ'ল টিভি। এতিয়া আপোনাক লাগে কি ইণ্টাৰনেট। ইউটিউবত ভিডিঅ' বনাওঁ, মোৰ যিমান কাম আছে চব মানে নেটৰে কাম। লাইভ ষ্ট্ৰীম কৰা যায়, ভিডিঅ' আপলোড দিব লাগে, কিবা কিবা কাম থাকে। তো মোক লাগে বহুত স্পীডত, মানে হাই স্পীড ইণ্টাৰনেট লাগে। তো এলাহ নহয়, আপোনালোকক দেখি আছোঁ মই, এইটো চাওক স্পীড টেষ্ট কৰি দিয়ক। 100 Mbps মাৰিছে পাৰ ছেকেণ্ড, মানে আপুনি যিটো নেট চলি আছে না সেইটো 10তো নাই বোধ হয়। মই এতিয়া 100 Mbps চলাই আছোঁ। এইটো হৈছে ডাউনলোডিং আৰু আপলোডিং চাব দেখুৱাই আছোঁ ৰ'ব। এইটো হৈছে ডাউনলোডিং আৰু আপলোডটো চাই লওক। আপলোডিঙৰ 100 আছে, 100ৰ অলপ কম আছে। মানে যদি 100 Mbps নেট চলাব পাৰে, উইথ আপুনি টিভি চলাব পাৰে, টিভিৰ খৰচা আছে, নেটৰ খৰচা আছে, এইটো কি আছিল ৰিমোটটো তাই আপোনাৰ হটষ্টাৰ ফ্ৰী, নেটফ্লিক্স ফ্ৰী, ইউটিউব ফ্ৰী, চব এইগিলাখান চব মানে ফ্ৰী, যত যি আছে মানে চব ফ্ৰী পাব আপুনি। আৰু বহুত বেছি কম দামত নেট ৰিচাৰ্জ কৰিলে টিভিও ৰিচাৰ্জ হৈ যাব। আৰু এইটো ফিটিং কৰাৰ কাৰণে আপুনি কোনো ধৰণৰ পইচা দিব নালাগে, কেৱল ৰিচাৰ্জৰ পইচাটো দিব লাগিব প্ৰথমতে। আৰু ৰিচাৰ্জ কৰাৰ পিছত আপোনাৰ 3 মাহ পুৰা একদম ফ্ৰী আছে, টেনশ্যন নাই। যদি আৰু বিশেষ কিবা জানিবলগীয়া আছে আপুনি মোক কমেণ্ট কৰিব পাৰে, আৰু যদি ঘৰত লগাব ইচ্ছা আছে তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰিব। এই ফিটিঙৰ মানুহ আপোনাৰ ঘৰত নি দিয়াৰ দায়িত্ব মোৰ। যদি ভাল লাগিছে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, নতুনকৈ অহা চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে, অল বটনটো দবাই ৰাখিব। লগ পাইছোঁ নেক্সট এটা ভিডিঅ'।